কৰি থকা কামবোৰ হঠাতে ৰখি গৈছে আৰু যিখিনি প্লেনিং কৰি থৈছিলে আপুনি সেই প্লেনিংবোৰ ভবামতে হৈ উঠা নাই, ক'ৰবাত যেন কিবা আউল লাগি গৈছে, এনেকুৱা যদি চিটুৱেশ্যন হৈছে তেতিয়াহ'লে এই ভিডিঅ'টি শেষলৈকে চাওক। হেল্ল' ভিউৱাৰ্ছ, মই এষ্ট্ৰ বেদাৱতী। মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ ছাবস্ক্ৰাইব কৰক আৰু লাইক আৰু শ্বেয়াৰ কৰে যেন। এতিয়া কথাটো হ'ল যে নজৰ দোষ, এই কথাটো আমি সকলোৱে ইগন'ৰ কৰোঁ, কিন্তু এই বস্তুটো 100% সত্য হয়। আপোনাৰ চাবচোন, আপোনাৰ যেতিয়া খুব ভাল দিন চলি থাকে আপোনাক কিছুমান মানুহে হিংসা কৰে, কিছুমান মানুহে ক্ৰিটিচাইজ কৰে। সেই ক্ৰিটিচাইজৰ ফলত আপোনাৰ কেতিয়াবা সেই সময়ছোৱাত আপুনি গম নাপাব, তাৰ পিছলৈ নজৰ দোষ লাগে। তাৰ কাৰণে কি হ'ব, খুব ভাল দিন চলাৰ পাছত ছাডেনলি আপোনাৰ ধৰক কামবোৰ নোহোৱা হৈ যায় বা আপুনি কামত আউল লগা পায়। তো তেনেকুৱা ক্ষেত্ৰত কি কৰিব, সেই টপিকটো লৈয়ে মই আজি আপোনালোকৰ ওচৰত এই ভিডিঅ'টি বনাইছোঁ। চ' নজৰ দোষটো বাচ্ছাৰ পৰা আৰম্ভ কৰি আপোনাৰ বয়সস্থলৈকে সকলোৰে হ'ব পাৰে। ফাৰ্ষ্ট অফ অল মেণ্টেল হেভিনেছ ফিল হ'ব, খুব মূৰ বিষাব। ছেকেণ্ডলি আপোনাৰ ঘৰত যদি বাচ্ছা আছে বাচ্ছাই খুব কান্দিব। এণ্ড দেন থাৰ্ডটো হৈছে বাৰে বাৰে কামত আউল লাগিব আৰু আপোনাৰ মনটো নিগেটিভ ফিল হ'ব আৰু পইচা আহি থাকিব কিন্তু ৰখি নাথাকিব। এনেকুৱা ধৰণৰ ঘটনা যদি আপোনাৰ লগত হৈছে, আপোনাৰ নজৰ লাগিছে, এই কথাটো কনফাৰ্ম। তো ইয়াৰ কিছুমান ৰিমেডি আছে। নজৰ দোষ নিবাৰণৰ কাৰণে আটাইতকৈ উপযুক্ত টাইম হৈছে ছেটাৰডে ইভিনিং, শনিবাৰে গধূলি আপুনি মই দিয়া ৰিমেডিৰ যিকোনো এটা কৰক আৰু তাৰ ফল উপভোগ কৰক। আপুনি প্ৰথমতে বাৰ্থ চাৰ্টত চাব যে আপোনাৰ চন্দ্ৰ, ৰাহু, কেতু কণ্ডিশ্যন ক'ত আছে আৰু প্লাছ ছেটাৰ্ণ ক'ত আছে। এইকেইটা গ্ৰহ হৈছে নজৰ দোষৰ কাৰক গ্ৰহ। এতিয়া কথাটো হ'ল, চন্দ্ৰটো যেতিয়া উইক থাকে তেতিয়া আপোনাৰ মনটো অশান্ত হয় আৰু তেতিয়া আনে আপোনাৰ ওপৰত ক্ৰিটিচাইজ কৰিও নজৰ লাগিব পাৰে। কোনোবাই বহুত অভাৰ প্ৰেজ কৰিলেও আপোনাৰ নজৰ লাগি যায়। ঠিক তেনেদৰে আপোনাৰ 4th হাউচত যদি ৰাহু বহে বা 10th হাউচত ৰাহু বহে তেতিয়াহ'লে কি হ'ব, আপোনাৰ কৰ্মক্ষেত্ৰত বা আপোনাৰ ঘৰৰ এনভাইৰনমেণ্টত নজৰ লাগিব পাৰে। ঠিক তেনেধৰণে ছেটাৰ্ণৰ নজৰ পৰিলেও আপোনাৰ কৰ্মক্ষেত্ৰ বা আপোনাৰ পাৰ্চনেল লাইফত নজৰ লাগে। আৰু এই পাৰ্টিকুলাৰ যিবোৰ প্লেনেট আছে সেই প্লেনেটবিলাকৰ ওপৰত ডিপেণ্ড কৰি আমি কাৰ নজৰ লাগিছে সেই কথা আইডেণ্টিফাই কৰিব পাৰোঁ। যেনেকৈ ধৰক ছেটাৰ্ণে বুঢ়া মানুহ, ৰাহু কেতুৱে মানে কলিগছক বুজায় বা মানে ধৰক ডিজিটেল মিডিয়াৰ পৰা, ছ'চিয়েল মিডিয়াৰ পৰা, ফেচবুকত আমি আজিকালি খুব আপলোড দিওঁ নহয়নে, ইনষ্টাগ্ৰামত ৰীল বনাওঁ, তাৰ পৰাও নজৰ লাগিব পাৰে। ঠিক তেনেধৰণে মুনটো মানে কি হৈছে যে আপোনাৰ বিউটিক যেতিয়া নজৰ লাগে তেতিয়া মুনটো হাৰ্ম হয়। তো ঠিক তেনেকুৱা কথা। এতিয়া মই কেইটামান 3টা চিম্পল ৰিমেডি দিম। সেই 3টা ৰিমেডি কৰি আপুনি অতি সহজতে এই নজৰ দোষটো দূৰ কৰিব পাৰে। ফাৰ্ষ্ট অফ অল, আপোনাৰ ঘৰত যদি কোনোবা বাচ্ছা আছে, তেওঁৰ যদি খুব কান্দি আছে বা আপোনাৰ লাগিছে যে তাৰ গাটো ভাল নাই, কাৰোবাৰ মানে নজৰ লাগিছে, তেতিয়াহ'লে আপুনি কি কৰিব, এমুঠি নিমখ ল'ব। ৰক চল্ট হ'লে ভাল হয়, আমি খোৱা নিমখটো, আৰু সেইটো বাচ্ছাটোৰ মূৰৰ ওপৰেদি এনেধৰণে 7 বাৰ আপুনি ঘূৰাব। ঘূৰাই আপুনি ফ্ল'য়িং ৱাটাৰ বা বেচিনৰ পানীত পেলাই দিব। চাব আপোনাৰ বাচ্ছাটোৰ নিগেটিভিটি দূৰ হৈছে। ছেকেণ্ড অপশ্যন, সেইটো চাগে আপোনালোক সকলোৰে লগত ঘৰত কৰিছে, আমাৰ অসমত কৰে, বাকী জেগাত মই নাজানো। 4টা ৰঙা জলকীয়া ল'ব, তাৰ লগত এমুঠি সৰিয়হ ল'ব, এটুকুৰা ৰচুনৰ বাকলি ল'ব, এটুকুৰা পিঁয়াজ বাকলি ল'ব। এই বস্তুখিনি আপুনি বাচ্ছাটোৰ মূৰৰ ওপৰেদি 7 বাৰ মুখ লগা ভাঙিছোঁ, মুখ লগা ভাঙিছোঁ, মুখ লগা ভাঙিছোঁ, এনেধৰণে 7 বাৰ ঘূৰাই পেলাই ঘৰৰ বাহিৰত নি পেলাই জ্বলাই দিব। যদি বহুত গোন্ধাইছে ডেট মিনছ বেয়াকৈ নজৰ লাগিছিলে। থাৰ্ড ৰিমেডি হৈছে, ঘৰত যদিহে কাৰোবাৰ নজৰ লগা যেন পায়, মানি ব্লকেজ হৈছে যেন পায়, তেতিয়াহ'লে ঘৰৰ ভিতৰত চাৰিওফালে কফুৰ
জ্বলাব। কফুৰ আপুনি ধূনাৰ পাত্ৰত লৈ পেলাই ঘৰৰ চাৰিওফালে কোণে কোণে জ্বলাই দিলেও মানি ব্লকেজটো ঠিক হৈ যায়। আৰু আৰু তাৰ বাহিৰে আৰু এটা ৰিমেডি হৈছে এটা গোল নেমু মানে ইলাচি নেমুৰ কথা কৈছোঁ, যিটো আমাৰ নৰ্থ ইণ্ডিয়াত চলে। সেই নেমুৰ লগত 4টা লং ৰাখিব, ৰাখি পেলাই সেইটো মাথাৰ ওপৰেদি একেধৰণে আপুনি 7 টাইমছ ঘূৰাব, ঘূৰাই পেলাই আপুনি ৰাস্তা পাৰ কৰি পেলাই থৈ আহিব। ই ইমিডিয়েট মানি ব্লকেজ দূৰ কৰে আৰু প্লাছ নজৰৰ পৰাও ৰিমেডি দিয়ে। মুন ষ্ট্ৰেংথেনৰ ৰিমেডি হৈছে যে এভৰি মানডে আপুনি বগা বস্তু দান কৰিব আৰু লগতে ওম চন্দ্ৰায়ে নমঃ এই মন্ত্ৰটি 108 টাইমছ আপুনি চান্টিং কৰিব। এতিয়া কথাটো হ'ল আমি নজৰ কৰোঁতে নজৰ যেতিয়া আমি ভাঙো তেতিয়া কিছুমান মিষ্টেক কৰোঁ। চ' সেই মিষ্টেকখিনি কি হৈছে, আমি নজৰ ভাঙিবলৈ অনা বস্তুখিনি কেতিয়াও বাকীত নানিব। সেই বস্তুখিনি প্ৰপাৰ পইচা দি আনিব আৰু মনত একো সন্দেহ নাৰাখিব। উপলিঙাৰ সুৰত নজৰ কেতিয়াও নাভাঙিব। এইটোৱেনো কি কৰিব, উপলিঙা নকৰিব। প্ৰতিটো বস্তুৰে এটা পাৰ্টিকুলাৰ ৰিচুৱেলছ আছে, সেই ৰিচুৱেলছটো ফ'ল' কৰিব আৰু একে সময়তে 10টা ৰিমেডি পালন নকৰিব। চ' ফেইথৰ ওপৰতে, ভগৱানক আমি বিশ্বাস কৰোঁ নহয়নে, সেই ফেইথৰ ওপৰতেই আৰু প্লাছ আপোনাৰ ইণ্টেনশ্যনৰ ওপৰতেই গোটেই ৰিমেডিটোৰ ৰিজাল্ট নিৰ্ভৰ কৰে। তাৰ উপৰিঞ্চি আপুনি যেতিয়া নজৰ ভঙা হৈ যায় তেতিয়া কাণৰ পিছফালে এনেকুৱা জেগাত এটা ক'লা ডট ৰাখিব। সি সেই নজৰ ভঙাটোৰ পাছত মানে সেই মানে প্ৰটেকশ্যন দিয়ে। আৰু একেধৰণে আপুনি হাততো ক'লা ধাগা মাৰিব পাৰে আৰু বা ইভিল আই ব্ৰেচলেট লগাব পাৰে। আৰু তাৰ বাহিৰে আৰু এটা ইম্পৰ্টেণ্ট কথা, ঘৰটো পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব। এতিয়া কথাটো হ'ল যে নজৰৰ বিষয়ে ডিটেইলছ জানিবলৈ বা আপোনাৰ ওচৰত কাৰ নজৰ লাগিছে, তাৰ কোনটো ৰিমেডিয়ে চবচে বেছি আপোনাক মানে প্ৰডাক্টিভ ৰিজাল্ট দিব, তাৰ কাৰণে মোৰ স্ক্ৰীনত দেখুওৱা নাম্বাৰত কণ্টেক্ট কৰক। তাৰ ৰিমেডি আপুনি মোৰ পৰা পাব। চ' ভিউৱাৰ্ছ, কেনেকুৱা লাগিলে ভিডিঅ'টো চাব। বহুত কথা আপোনালোকে জানে, হয়তো প্ৰপাৰলি কৰিব নাজানে। চ' মই ভাবোঁ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোক সকলোৱে এই ক্ষেত্ৰত ভাল ধৰণে জ্ঞান আহৰণ কৰিছে। থেংক ইউ।